তো নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকে চাই আছে ইটছ আৰ জে স্ৱেগ ব্লগ। আজি আপোনালোকক দেখুৱাম মই বহুত ভাল ভাল বস্তু দিনৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এয়া আমাৰ গছ বননি, মানে চিমেন নদী এখন হয়, চিমেন নদী এইটো গৰাটো হয়, একদম ধুনীয়া নেচাৰ। আৰু আমি ৰৈ আছোঁ এতিয়া চাংঘৰ এটাত, এয়া মইনাজান অসম। এইটো মজা, মানে লেটেষ্ট। আৰু চাংঘৰৰ পৰাই আনিছোঁ, একেলগে আহিছোঁ আমি গোটেইকেইজন, গুটি ভাই মই আনিছোঁ আৰু মইনাজান অসম, আৰু ভূপেন্দ্ৰটো ইয়াতে থাকেই। এয়া পিছফালে আমাৰ মইনাজান অসম আৰু গুটি ভাইটো আমাৰ জাৰ্ণিটো এনেকৈ ষ্টাৰ্ট কৰি দিছোঁ। জাৰ্ণিটো এনেকৈ ষ্টাৰ্ট হ'ব আমাৰ এডোখৰ অইল তিনিআলি বুলি কয় বা আমলখি তিনিআলি বুলি বহুতে কয়। তো ফাইনেলি আমি সেইডোখৰ জেগা পালোঁহি, আৰু গৈ 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 মইনাজানো বোলে কিবা এটা হৈছে, তো সুধোঁ কি হৈছে। আৰু আপোনালোকে যোনজন মানুহক ইউটিউবত প্ৰায় দেখি থাকে সেইজন হৈছে মইনাজান অসম। তাৰ উপৰিও এইজন কোন? এইজন হৈছে আমাৰ গুটি ভাই, লেটেষ্ট আহি আৰু। তো কিবা এটা খাই আছে, কি খাইছে নাজানো। আৰু এয়া মইনাজান অসমৰ লগত আহিছে আমাৰ ভূপেন দা, আৰু এয়া মইনাজান অসম বাইকৰ লগত লুকছ ফেণ্টাষ্টিক, মই এইটোৱে ক'ম আৰু লেটেষ্ট নিউজ। আৰু আগফালে চোৱা ল'ৰা এণ্ড ছোৱালী কি ধুনীয়াকৈ গৈছে বে, আমাৰ দিন কেতিয়া আহিব, আমিতো ছিংগলে মৰিম চাগে। আৰু ফাইনেলি আমি আহি পাইছোঁহি যোনডোখৰ জেগাত বৰ্তমান যাবৰ কাৰণে আহিছোঁ। আৰু ফাইনেলি এনেকুৱা ৰাস্তাৰে পাহাৰে মই আহি পালোঁহি যোনডোখৰ জেগা যাম বুলি কৈছিলোঁ। আনচুৱে লৈ আহিলে, আনচু আৰু জেগাডোখৰ ৰখি কিনি এয়া ছাগলী তাগলী দেখিব পাইছোঁ। এইফালে আমি আহা বাইককেইখন ৰখাই থৈ দিয়ে, ছাগলী তাগলী দেখিব পাইছোঁ। মানে যোনজন আমাৰ লগত আমাক ইনভাইট কৰিছে তেখেতৰ ইয়াতে নিজৰ ফাৰ্ম আছে, মানে তো ফাৰ্মত বহুত কিবাকিবি ৰাখিছে, যেনেকৈ ছাগলী, কুকুৰা, কিবাকিবি এনেকৈ। আবে কুকুৰ হ'লেতো ভুকিব বে, তো কুকুৰকেইটা ভুকিলে, কাৰণ মোৰ ড্ৰেছিঙে এনেকুৱা থাকে, কুকুৰে ভুকিব মানে, তো একো নাই বাৰু। আৰু চাওক ওপৰৰ পৰা মই আছোঁ এটা চাংঘৰত, ধুনীয়া। এইফালে আমাৰ কিবা চিমেণ্ট ট্ৰেইন ৰাস্তা, আৰু এইফালে মইনাজান অসম। লেটেষ্ট এটা হাঁহি লৈ কিনি চাইছে কেমেৰাত। আৰু এইফালে ঘাঁহ বন, এইফালে মাটি, মানে কি ইয়াৰ পৰা যোনটো শিল বালি গিটি ওলায়, এই বস্তুটো ইয়াৰ পৰা লৈ কিনি সিহঁতি আমাৰ সেইফালে দিয়ে। মানে মাজতে ট্ৰেইন ৰাস্তাটো আছে, এইবিলাক কিবা কমিশ্যন তাত কোৱাৰি কোনোবাই কিনা আছে, সেনেকৈ সিহঁতি কমিশ্যন কৰি সেনেকৈ চলি থাকে আৰু নদীখনৰ পৰা। আৰু সন্মুখত এখন পাহাৰলৈ এদিন যাম, মই আশা কৰোঁ সেইটো ভিডিঅ' আপোনালোক ধুনীয়াকৈ দেখুৱাব পাৰিম। জোচটো আপুনি আপ আহি যা, মালটো পাইছোঁ। ট্ৰেইনখন মাৰি কি ধুনীয়া বতাহ, ট্ৰেইনখন মাৰি ভিডিঅ' কৰি দিম। চাংঘৰৰ পৰা ইমান ধুনীয়া ভিউ লৈছোঁ, মানে মই চাংঘৰটো থাকি কিমান ধুনীয়া লাগিছে, এটা ফটেজ দৰকাৰ, এইটো ফিলেই ক'ব আৰু, এইটো ফিল। আৰু আমাৰ লগত ফাইনেলি এটা সৰুকৈ দেখুৱাই দিছোঁ, এই বস্তুটো আছে ইয়াৰ লগত, মানে আছে আৰু ইনজয়িঙৰ কাৰণে। আৰু গাহৰি মাংস তেনেকৈ বনাই আনিলে, মইনাজান বহি আছে, চব বহি আছে, মানে গোটেইকেইটা বহি আছোঁ। গুটি ভাইক এইফালে পঠাইছে হ'বলৈ, আহি পাবহি। আৰু এয়া চোৱা কি ধুনীয়া ভিউ, মানে মোৰ ওচৰৰ পৰা পাহাৰটো বেছি দূৰ নহয় মানে। তো লাহে সন্ধিয়া হ'ল, খাই বৈ ল'লোঁ, এতিয়া লাহেকৈ যাবলৈ ওলাইছোঁ আৰু। কাৰণ ৰাতি বিহু আকৌ আপোনালোকক দেখুৱাবগৈ লাগিব নহয় গৈ কিনি। তো ৰাতি বিহু গৈ দেখুৱাবলৈ হ'লে এতিয়া সোনকালে যাব লাগিব, ভাগৰো লাগিছে, দিনভৰ ইয়াতে থাকিলোঁ আজি। দিনটো ভাল লাগিলে, দিনকেইটা যেন ঘূৰাই নাপায়, এই কথাটো বুজি পাই মনটো বহুত বেয়া লাগে। যদি নুবুজা হ'লোহেঁতেন তেতিয়াই ভাল লাগিলেহেঁতেন। দিনটো গুচি গ'লে আকৌ সেই দিনটো ঘূৰাই নাপাওঁ আৰু কেতিয়াও, অন্য দিন আহিব। তথাপিও উপায়টো নাই, ধৰি ৰাখিব নোৱাৰোঁ, যাব দিয়া আৰু, স্মৃতি হৈ ৰৈ যাব মোৰ এই যৌৱন। আৰু ফাইনেলি আমি ঘূৰি আহিলোঁ, ঘূৰি আহি এইটো ঘৰৰ ওচৰৰ ৰাস্তাটো পালোঁহি। আৰু ইয়াতে কেমেৰাটো অফ কৰি দিম, মানে ৰাতি ষ্টাৰ্ট কৰিম আৰু একেবাৰে ৰাতি একেলগে লগ পাম। ফাইনেলি ৰাতি আমি পাই গ'লোহি বিহু। আবে ডান্স চোৱা, এইটোকে কয় কিনো কৰিম সংগীত, কিনো গান, বিহুবোৰ ৰক কৰি খাই দিলে জান। ঢোলতাল বিহুবোৰত হেনো বেয়া লাগে, ডিস্কো ফিল বোলে একেবাৰে নাহে। মানে বিহু বুলি ক'লে মানে বিহু ড্ৰেছ সেইবিলাকত চাই বিহুটো বেছি ভাল লাগে, বাট এইটো নিউ জেনেৰেশ্যনটো কৰিবই আৰু। তথাপিও আমিতো বেয়া বুলি ক'ব নোৱাৰোঁ, ধুনীয়াকৈ নাচিছে, ভাল লাগিছে।
আৰু এনেকৈ লাহে লাহে টাইম এতিয়া 10টা বাজিলে এনেকৈ নাচা বাগা চাই মই চকী এখনত বহি আছোঁ বহি কিনি ভাগৰ সলাই আছোঁ কাৰণ দিনতো গৈছিলোঁ এইফালে পখিলা নচা দি নাচিছে টাকুৰি ঘোঁৰা দি ঘূৰিছে বিহু ড্ৰেছযোৰ হোৱা হ'লে আৰু ভাল লাগিলে হয় বহুত মানুহ মানে বহুত মানুহ তো ছিংগাৰবিলাকক চাওঁ অলপ কেনেকৈ কি কৰি আছে এয়া গান গাব এতিয়া আমি গানটো শুনিলোঁ অলপ দেৰি এইখনে হৈছে আমাৰ চিমেন চাপৰি বিহুৰ যোনখন গেট আমন্ত্ৰণ মানে সোমাই অহা গেট হয় তো এইটো প্ৰাঞ্জল আহি আছে কিছুমান এনেকুৱা ছাৰপ্ৰাইজ দি ভাল লাগে মানে এতিয়া মানুহজনে গম নাপায় বাট মই ভিডিঅ' বনাইছোঁ আৰু যেতিয়া ভিডিঅ' চাবতো ছাৰপ্ৰাইজ এটা হয় তাৰ কাৰণে কিন্তু সকলোৱে সেইটো কথা বুজি নাপায় যে সেইকাৰণে চবৰে ভিডিঅ'টো এনেকৈ ল'বলৈ বেয়া হয় তো তথাপিও আৰু এয়া মই সন্মুখলৈ আহিলোঁ সন্মুখত কেমেৰা এটা সিহঁতি দলৰ পৰাই লৈ আহিছে মানে আমাৰ প্ৰাণদীপ দা আহিছে প্ৰাণদীপ দা ভিডিঅ'ত ওলাইছে আৰু মানুহবোৰ তথাপি ময়ো লৈছোঁ সৰু ফুটেজ এটা মোকো দৰকাৰ হয় পিছফালে প্ৰাণদীপ দা বহি আছে আমি ওপৰলৈ উঠি আহিছোঁ মেইন থিং প্ৰাণদীপ দাৰ লগত ফটো এটা মাৰিম বুলিহে আৰু তথাপিও ফুটেজ এটা লৈছোঁ আৰু কি মোৰ ভাল লাগে মানে এই বস্তুটো যে মোৰ ভাল লাগে এই বস্তুটো বহুত ডাঙৰ বস্তু মোৰ ভাল লাগে তো প্ৰাণদীপ দাৰ লগত ফটো চটো ল'লোঁ এনেকৈ আমাৰ শেষ হ'ল আৰু লগ পাই থাকিম বিহু আহি থাকিব বিহুৱে আমাৰ বিহু শেষ হ'ল প্ৰাণদীপ দাৰ এটাও গান শ্বট ল'ব নোৱাৰিলোঁ সেই টাইমত মই নাছিলোঁ লগৰকেইটাৰ লগত সেইফালে ফটোশ্বুট কৰিব গুচি গ'লোঁ তথাপিও মানে ফটোখন ল'বলৈ ৰাইট টাইমত পাই গ'লোহি আৰু ছিংগাৰ গায়কৰ ফটো নাপালোঁ গায়িকাৰ গান গাই থকা এটা পালোঁ আৰু সৰুকৈ আৰু এয়া এনেকৈ হৈছিলে চব মানুহ গ'লগৈ আৰু চকী খালী তাতে বিহুখন হৈছিলে মানুহ কিন্তু বহুত হৈ গৈছিলে ভৰ্তি হৈ গৈছিলে মানুহ এতিয়া নাইকিয়া হ'ল বাট ভৰ্তি হৈ গৈছিলে এতিয়াও মানে লাখৰ মানুহ আছে চাগে কমকৈও চাগে তো সেই ভণ্টিকেইজনী নাচি তোৰ ভাগৰ লাগিলে চাগে লাষ্টলৈকে লগ পাইছোঁ আৰু এনেকৈ ময়ো শেষ কৰি দিওঁ ভিডিঅ'টো লগ পাম কেতিয়াবা এটা নতুন ব্লগৰ সৈতে বাই বাই এণ্ড লাভ ইউ অল জয় অসম কৰিবলৈ মন যোৱা নাই কিন্তু